নমস্কাৰ দৰ্শকসকল, এক্সপ্ল'ৰিট সংগীতৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মহা অষ্টমী আৰু আপোনালোক সকলোলৈ মহা অষ্টমীৰ বহুত মই শুভকামনা জনাইছোঁ। আৰু মোৰ ৰাতিপুৱাৰে অষ্টমী যি পূজা, সেয়া পূজা হৈ গ'ল। আৰু এইফালে দেখিছেনে মোৰ অখণ্ড জ্যোতিগা ধুনীয়াকৈ জ্বলি আছে। মই পূজা সম্পূৰ্ণ কৰিলোঁ, ওপৰত থাপনতো চাকি জ্বলাই দিছোঁ। আজি যিহেতু মহা অষ্টমী, ভাবিলোঁ আপোনালোকৰ সৈতে কিবা এটা শ্বেয়াৰ কৰোঁ। আৰু কি শ্বেয়াৰ কৰিম, সেয়া হৈছে আজি মোৰ অষ্টমীৰ লুক। পূজা বুলি ক'লেতো অফিচটো ছুটি নাই, আমাৰ আৰু ভাগ্যত সেইখন নাই যে অফিচ ছুটি পাম কিবা পাম। চ' অফিচলৈ যাম ৰেডি হৈ পেলাই, কিন্তু আজি মই মোৰ এই মহা অষ্টমীৰ লুকটো আপোনালোকে শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, ষ্টে টিউন। আৰু এয়া মই প্ৰথমে এপ্লাই কৰিছোঁ ফেচ চিৰামখিনি ফেচত ভালদৰে এপ্লাই কৰিছোঁ। আৰু ধুনীয়াকৈ এতিয়া মই মাছাজ কৰি ল'ম চিৰামটোৰে। ফেচটো ভালদৰে হাইড্ৰেট হ'ব লাগে, তেতিয়াহে আপোনাৰ মেকআপটো ভাল হয়। কাৰণ বেছ ভাল হ'লেহে মেকআপটো ভাল দেখি, ড্ৰাই নেদেখি বা কেকি নেদেখি। সেইকাৰণে মই ধুনীয়াকৈ কৰি লৈছোঁ। আৰু নেক্সট মই এয়া এপ্লাই কৰিছোঁ মইশ্চাৰাইজাৰ। আৰু মইশ্চাৰাইজাৰ মই এনেকৈ ধুনীয়াকৈ মাছাজ কৰি পেলাই সদায় লগাওঁ। তো সেইকাৰণে মই ভালকৈ মাছাজ কৰি লগাইছোঁ, ক'তো যাতে ৰৈ নাযায়, ভালদৰে স্কিনটো হাইড্ৰেট হৈ যায়, মইশ্চাৰাইজ হৈ যায়। আৰু ডিঙিটো ভালকৈ এপ্লাই কৰি লৈছোঁ। আৰু নেক্সট এবাৰ মই লগাইছোঁ ছানস্ক্ৰীনখিনি ভালকৈ লগাব লাগিব, কিয়নো মই দিনৰ ভাগত যিহেতু এতিয়া ৰ'দত ওলাই যাম। চ' ভালকৈ এয়া মই ছানস্ক্ৰীন এপ্লাই কৰিছোঁ মোৰ ফেচত। এগেইন ডিঙিটো মই ভালকৈ লগাই লৈছোঁ। আৰু নেক্সট মই এয়া এপ্লাই কৰিছোঁ প্ৰাইমাৰ। এইবাৰ মই লগাইছোঁ এইটো লিকুইড ফাউণ্ডেশ্যন মেবেলিনৰ। আৰু ফাউণ্ডেশ্যনটো ভালদৰে ব্লেণ্ড কৰি ল'ম, ক'তো যাতে ৰৈ নাযায়। চ' ভালকৈ অলপমান সময় লৈ আৰু ডিঙিটো এগেইন মই ভালকৈ ফাউণ্ডেশ্যন লগাইছোঁ আৰু ভালকৈ ডেপ কৰি লগাই লৈছোঁ। আৰু এইবাৰ লৈছোঁ মই এইটো কনচিলাৰ। এফালে ব্ৰতত আছোঁ, লগতে টোপনি ইমান ভাল হোৱা নাই, সেইকাৰণে অলপ ডাৰ্ক চাৰ্কল পৰিছে, অলপ পিগমেণ্টেডো হৈ আছে ওঠৰ ওচৰৰ যিটো এৰিয়া। দেখিছেনে, ভয়ানক দেখিছে ন? চিংকালালাহু। চ' এয়া ভালদৰে ব্লেণ্ড কৰি লৈছোঁ। আৰু নেক্সট মই এয়া চকুৰ গুৰিত লুজ পাউডাৰেৰে বেক কৰি লৈছোঁ, ভালকৈ ছেট হ'বলৈ দিছোঁ যাতে একো ক্ৰেক নপৰে। আৰু এইবাৰ মই কৰিম মোৰ আইব্ৰ' ফিল। মোৰ আইব্ৰ'জ আছে, মানে ডাৰ্কে হয়। আইব্ৰ'জ চবৰে থাকে বাৰু, কিনো কৈছোঁ, আইব্ৰ'জ মোৰ ডাৰ্কে হয়, কিন্তু মাজে মাজে অকণমান ক'ত গেপ থাকে ন, তো সেইখিনি ঠাইত মই জাষ্ট ফিল কৰোঁ। কাৰণ মই বৰ বিশেষ কিবা এনেকুৱা আৰ্টিফিচিয়েল কিবা তেনেকুৱা এটা শ্বেপ নিদিওঁ। তো মাজে মাজে অলপ ক'ৰবাত গেপ থাকে ন, মই সেইখিনি ঠাই সদায় ফিল কৰি দিওঁ। এয়া মোৰ হৈ গ'ল। আৰু নেক্সট একেবাৰে টাফেষ্ট কাম মোৰ কাৰণে, সেইটো হৈছে আই মেকআপ, যিটো মই শ্বেডক লৈ সদায় কনফিউজ, কিয়নো কি কালাৰৰ ড্ৰেছ পিন্ধিছোঁ তাৰ লগত কোনটো কালাৰ মানে আই মেকআপ হ'লে ভাল লাগিব, মই কেতিয়াও মানে আজিলৈকে মোৰ মূৰত নোসোমালে, বুজিছে। চ' যি কি নহওক, যিহেতু দিনৰ সময়ত মই ওলাই যাম, বহুত হেভি কিবা নিবিচাৰোঁ, সেইকাৰণে লাইট কালাৰ শ্বেড এটা লৈছোঁ। আৰু সেইটোৰে প্ৰথমতে মই আউটাৰ কৰ্নাৰৰ পৰা চকুৰ ইনাৰ কৰ্নাৰলৈকে ধুনীয়াকৈ ব্লেণ্ড কৰিছোঁ ব্ৰাছেৰে। আৰু তেনেকৈ এটা শ্বেড মই ডাৰ্কাৰ লৈ যাম। আৰু যিহেতু অকণমান কাজল, যিটো মানে অলপমান ব্লেক কালাৰ ভাল লাগে ন, কাজল হিচাপত নহয়, আই শ্বেডৰ যিটো ব্লেক কালাৰ থাকে সেইটো অকণমান আউটাৰ কৰ্নাৰত এপ্লাই কৰিছোঁ। আৰু মিডিলত এটা শ্বিমাৰী কালাৰ দিছোঁ। আৰু নেক্সট এয়া মই কণ্ট্ৰৰিং কৰিছোঁ, বহুত বেছি নহয়, অকণমান জাষ্ট লাইটকৈ। আৰু ব্ৰাছেৰে ধুনীয়াকৈ ব্লেণ্ড কৰি দিছোঁ। কাৰণ দেখিছে নাই, এয়া ডাবল চিন আহি গৈছে, সেইকাৰণে অকণমান জাষ্ট ফেচটোক মানে শ্বেপ দিয়াৰ কাৰণে অকণমান লাইটকৈ মই কণ্ট্ৰল কৰিছোঁ। আৰু ভালকৈ ব্ৰাছেৰে ব্লেণ্ড কৰিছোঁ। আৰু নেক্সট এয়া মই একদম লাইট কালাৰ শ্বেডৰ এটা মই ব্লাছ লৈছোঁ, স্মাইল। চ' ধুনীয়াকৈ এনেকৈ মই ব্লাছ এপ্লাই কৰিছোঁ ব্ৰাছেৰে। আৰু মই এই লাইট কালাৰটো খুব ভাল পাওঁ, জানে, যিটো পিচ টাইপৰ হয় ন, মই সেই পিচ কালাৰ শ্বেডটো লৈছোঁ, একদম লাইট পিচ হয়। কিছুমান যে লগাই পিংক, এনেকুৱা বহুতে ভাল পায় ন, মোৰ মানে পচন্দ নহয়। আৰু মোৰ স্কিন টোনৰ লগতো একচুৱেলি পিচ কালাৰ টাইপটোহে মেচ হয়। লিপষ্টিক এপ্লাই কৰাটো কি ক'ব, যেতিয়া নৰ্মেল ডেত ওলাই যাম ন, অফিচ বা কিবা তেনেকুৱা সময়ৰ কাৰণে ধুনীয়াকৈ হৈ যায়। কিন্তু যদিহে কোনোবা দিনা অকেজনৰ কাৰণে ভালকৈ ওলাইছোঁ, সেইদিনা মোৰ মানে সত্যানাশ।
আউটলাইনত লাগি যাব চ' তেনেকুৱা হৈ যায় চ' এয়া মোৰ ফাইনেলি মেকআপ হ'ল খালি আজি কোনেও অফিচত মোক ভুতুনি বুলি নক'লেই হ'ল আৰু এয়া মই ফাইনেলি ৰেডি হ'লোঁ দেয়াৰ ইজ মাই লুক আৰু মহা অষ্টমীৰ কাৰণে মই এতিয়া ৰেডি কিন্তু পূজা চাবলৈ নাযাওঁ বুজিছে নাই একেবাৰে দুখৰ কথা মানুহে সাজি কাচি পূজালৈ যায় আৰু মই এতিয়া যাম অফিচলৈ কি ক'ব আমাৰ লাইনটোৱে তেনেকুৱা পূজা বিহু বুলি একো কথা নাই কাম কৰিয়ে যাব লাগিব চ' সেইকাৰণে এনেকৈ যি অকেজন আহে আমি অফিচতে গোটেইখিনি চেলিব্ৰেট কৰোঁ চ' মই সেয়া ওলালোঁ চুলিখিনি অকণমান কাৰ্ল কৰি লৈছোঁ মই বহুত বেছি হিট লগাব বেয়া পাওঁ চুলিখিনি কাৰণ এটা সময়ত মানে মোৰ বহুত বেছি ডেমেজ হৈ গৈছিলে ত' ঘৰতে ষ্ট্ৰেইট কৰি ষ্ট্ৰেইটনাৰেৰে মোৰ বহুত বেছি বেয়া হৈ গৈছিলে সেইকাৰণে জাষ্ট অকণমান মই একচুৱেলি ষ্ট্ৰেইটতকৈ বেছি কাৰ্ল ভাল পাওঁ সেইকাৰণে অকণমান দেখিছিলে অলপ সৰু কাৰ্ল কৰি লৈছোঁ চ' এয়াই আছিলে মই আপোনালোকক দেখুৱালোঁ মোৰ এয়া অষ্টমীৰ লুক আপোনালোকক কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু মই এতিয়া যাওঁ অফিচলৈ আৰু এয়া মই অফিচ আহি পালোঁ আৰু এইফালে চবে নিজৰ কামে ব্যস্ত অফিচত অকল মই নহয় দেই বহুত মানুহ আছে দেখিছে নাই এইফালে জেলেপি এইফালে পেপা মানে অফিচতে পূজা লাগিছে আৰু এইফালেও জেলেপি আৰু তাৰপাছত মোৰ এজনী কলিগ আৰু আমি দুইজনী ওচৰৰে মন্দিৰটোত গ'লোঁ ইয়াৰ আগৰ ব্লগটোতো দেখুৱাইছিলোঁ মোৰ অফিচত যোৱা ৰাস্তাতে এটা মন্দিৰ পায় চ' সেই মন্দিৰত গ'লোঁ চাকি জ্বলালোঁ আৰু মাৰ এয়া দৰ্শন কৰিলোঁ চ' ইমানেই আছিল মোৰ আজিৰ এই ব্লগটো আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাবলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে পুনৰবাৰ দুৰ্গা পূজাৰ বহুত শুভকামনা জনাইছোঁ আজিলৈ ধন্যবাদ।